ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে হঠাৎ ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পুৱাহে গম পাব সকলোৱে ৰঙাপৰাত এই মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে উচ্চতৰ মাধ্যমিকৰ ফলাফল কেতিয়া দিব উৰা বাতৰিৰ অভাৱ নাই পিছে ফলাফল কেতিয়া দিব বিভাগে স্পষ্ট কৰি নকয় যোৱা 22 মেত হঠাৎ পুৱাই ঘোষণা কৰি 10 বজাত প্ৰদান কৰা হৈছিল মেট্ৰিকৰ ফলাফল শিক্ষামন্ত্ৰীৰ ঘোষণা মেট্ৰিকৰ দৰে হঠাৎ ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট ঘোষণা কৰাৰ দিনাই ৰাতিপুৱাই গম পাই যাব ইমান আগতীয়াকৈ নহয় যেতিয়া আপোনালোকে গমেই পাব যিদিনাখন ৰিজাল্ট দিব ৰাতিপুৱা শুই উঠি আপোনালোকে খবৰ পাই যাব ইফালে শিক্ষকৰ বোজা বাঢ়িছে নেকি বুলি সাংবাদিকে সোধাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে খঙেৰেই ক'লে পুলিচ সেনাবাহিনী বিধায়কসকলৰ বোজা বঢ়াৰ কথা কিয় প্ৰশ্ন নকৰে আপোনালোকে এই কিয় প্ৰশ্ন নকৰে যে পুলিচসকলৰ বোজা বাঢ়িছে নেকি সেক্ৰেটাৰিয়েটত কৰ্মীসকলৰ বোজা বাঢ়িছে নেকি এই প্ৰশ্নটো কিয় নকৰে সৈন্য বাহিনীৰ যিসকল কৰ্মচাৰী তেখেতসকলৰ বোজা বাঢ়িছে নেকি এই প্ৰশ্নটোতো নকৰে বিধায়কসকলৰ বোজা বাঢ়িছে নেকি এই প্ৰশ্নও নকৰে শিক্ষকসকলক লৈ বোজা বাঢ়িছে নেকি এই প্ৰশ্নটো কিয় কৰাৰ কাৰণ বিশেষ কাৰণটো মই আপোনাৰ পৰা জানিব বিচাৰিছো ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট